মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে স্থাপন কৰিলে হুজাইত কাৰ্বি হেমটুনৰ আধাৰশিলা তৰাদুবিত বিধায়ক ডাক্তৰ মানসিং ৰংপিৰ দ্বাৰা উন্মোচন এখন মুকলি মঞ্চ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 1 লাখ টকাৰ চেক প্ৰদান ৰংমিলি হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙলৈ শিল্পীয় কটেজলৈ গৈ চেক প্ৰদান কৰে বিধায়ক জয়ৰাম ইংলেঙে 2018-20 বাবে নৱনিৰ্বাচিত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ আটাইতকৈ শপত বাক্য পাঠ কৰোৱাই বিশিষ্ট কবি ধনেশ্বৰ ইংটিয়ে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পুনৰ আধাৰশিলা স্থাপনৰ চমক কাৰ্বি পৰিষদৰ শাসন দৃষ্টিত বিজেপি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্থাপন কৰিলে হুজাইত কাৰ্বি হেমটুনৰ আধাৰশিলা আৰু বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে তৰাদুবিত মুকলি কৰিলে এটা মুকলি মঞ্চ লগতে ৰংখাং হাটগাঁও আৰু কেকাঙত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভা আটাইবোৰ অনুষ্ঠানত পৰিষদৰ আন কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্যৰ লগতে উপস্থিত আছিল বিজেপি বহু নেতাকৰ্মী তথা চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী বিগত কংগ্ৰেছৰ 15 বছৰীয়া পৰিষদৰ চৰকাৰৰ দিনৰে পৰা চুবুৰীয়া জিলা হুজাইত কাৰ্বি হেমটুন নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছিল আৰু সেই চিন্তা বা আঁচনিক বাস্তৱ ৰূপায়ণৰ বাবে হুজাইত ভূমিও ঠিক কৰা হৈছিল কিন্তু কংগ্ৰেছৰ দিনত হেয়া হৈ উঠিল যদিও পৰিষদত বিজেপি দলৰ শাসনকালত আন একো নহলেও অন্তত হেমটুনৰ নিৰ্মাণৰ নামত আধাৰশিলা স্থাপন হ'ল আজি এই আধাৰশিলা স্থাপন কৰিলে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলং আৰু পূব কাৰ্বি আংলঙৰ সংযোগী হঠেল হুজাইত হেমটুন স্থাপন পাহাৰীয়া জিলা দুখনৰ লগতে হুজাইত জিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত যে হ'ব সেয়া নকলেও হ'ব ব্যৱসায় বাণিজ্যকে ধৰি শিক্ষা আহৰণ ৰোগী চিকিৎসা গ্ৰহণ আদিৰ ক্ষেত্ৰতো সুবিধাজনক হ'ব আনহাতে পৰিষদীয় বিথুং ৰেংথেমা সমষ্টি এলেকাৰ তৰাদুবিতো আজি মুকলি মঞ্চ উন্মোচন অনুষ্ঠানকে ধৰি হাটগাঁও আৰু কেকাঙত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং বে কাৰ্যবাহী সদস্য জগত সিং ইংটিকে ধৰি পৰিষদীয় সদস্য ক্ৰমে মংগল সিং টিমুং দৰ সিং ৰংহাং ৰাম সিং টিমুং লুন সিং তেৰণ প্ৰমুখ্য বিথু পৰিষদীয় সমষ্টি পিডিচিৰ অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি তথা অনেক দলীয় নেতাকৰ্মী অনুষ্ঠিত থাকে বিপদকালত এশাৰী মিঠামাত আৰু যৎকিঞ্চিত বৰঙণি আন্তৰিকতাৰে আগবঢ়ালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1 লাখ টকাৰ চেক আগবঢ়ালে ৰংমিলি হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙলৈ আৰু এই চেক হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙে সাহিত্যগৰাকীৰ বাসভৱনত শিল্পীয় কটেজত উপস্থিত হৈ নিজ হাতেৰে প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বিধায়ক জয়ৰাম ইংলেঙে নিজৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী শ্ৰী ৰংবং তেৰাঙৰ বাসভৱনলৈ গৈ নিজ হাতে সন্মানে প্ৰদান কৰিলে 1 লাখ টকাৰ চেক শ্ৰী ৰংবং তেৰাঙৰ আৰ্থিক সহায় কৰিছে তেখেতৰ ট্ৰিটমেণ্ট দিয়া হৈছে আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা দিয়া হৈ গ'ল তেখেতৰ প্ৰথম ট্ৰিটমেণ্ট চেন্নাইলৈ যোৱা সময়ত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সহায় কৰিছোঁ 1,50,000 আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ নিজৰ পুঁজিৰ পৰা 1 লাখ টকা সাহায্য দিছে সেই পুঁজি সেই চেকটো আমাৰ হাৰুহাট বিধায়ক সন্মানীয় জয়ৰাম ইংলেং তেখেতে নেতৃত্ব লৈছে লৈ কিনে আজি চেকটো আমি অৰ্পণ কৰিছোঁ কেঞ্চাৰ বেমাৰ হৈছে এই কথাটো লৈ পেলাই বুকীয়াটো গুচি গ'ল তাৰপিছতে তেওঁলোকে কৰিলেকে বোলে দৰখাস্ত এটা লৈ আহিলে ৰংবং তেৰাং ছাৰৰ স্বাস্থ্য যাতে সহায় চিকিৎসাৰ সহায় হয় তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই কাগজটো লৈ চেক প্ৰদান কৰিছে মই আজি কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM মহোদয় আৰু লগতে আমাৰ হাওৰাঘাট সমষ্টিৰ MLA মহোদয় প্ৰমুখ কৰি আজি অন্যান্য EM-সকল আহিছে তেওঁলোকে চিফ মিনিষ্টাৰৰ যেটো মানে যেখিনি মোৰ প্ৰতি যেটো এটা কিবা দিছে আৰ্থিক কাৰ্য সেই চেকখন প্ৰদান কৰিছে মই গতিকে মই
অসমৰ মুখ্যমন্ত্ৰীক মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ তাৰ লগতে CM আৰু MLA মহোদয়কো মই আন্তৰিক ধন্যবাদ জনাইছোঁ অসমৰ যশস্বী সাহিত্যগৰাকীৰ অসুস্থ অৱস্থাত চিকিৎসাৰ বাবে য'ত সামান্যভাৱে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এই সাহায্য আগবঢ়াবলৈ যাওঁতে লগত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছ প্ৰদীপ ৰংপি উপাধ্যক্ষ ৰিতেশ ইংহি পৰিষদৰ সদস্য লুন সিং তেৰণকে ধৰি বিশিষ্ট সাংবাদিক তথা লেখক পবিত্ৰ বৰা প্ৰমুখ ব্যক্তিসকল উপস্থিত থাকে আজি হিল ভিউ কটেজত কাৰ্বি আংলঙৰ শাসকীয় নেতাসকলৰ উপস্থিতিত আটাইতকৈ ভাল কাম এটা হ'ল আৰু সেয়া হৈছে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙে পদ্মশ্ৰী শ্ৰী ৰংবং তেৰাঙৰ ব্যক্তিগত ৰচনা সম্ভাৰ তথা সংগ্ৰহিত গ্ৰন্থ সম্ভাৰ সযতনেৰে ৰাখিবৰ বাবে এখন মিনি পুথিভঁৰাল নিৰ্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰাটো ৰংহাঙৰ এই দূৰদৰ্শীমূলক চিন্তা আৰু প্ৰতিশ্ৰুতি বাস্তৱ ৰূপায়ণ হলে কাৰ্বি জাতিৰ ডাঙৰ আৰু মূল্যৱান সম্পদৰ সুৰক্ষা হ'ব বুলি জিলাখনৰ সমূহ চিন্তাশীল তথা বুদ্ধিজীৱী মহলে মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মংগল ইংহিৰ ৰিপৰ্ট কাপ নিউজ 2018-20 বৰ্ষৰ বাবে নিৰ্বাচিত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ আজি ৰাংচিনা ভৱনত শপত গ্ৰহণ নতুন সমিতিৰ সভাপতি উপসভাপতি তথা আন বিষয়ববীয়া তথা সদস্যাক ৰাংচিনা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱা হয় কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰাক্তন যুটীয়া সচিব তথা বিশিষ্ট কবি ধনেশ্বৰ ইংতিয়ে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ 2018-20 বৰ্ষ দুবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটিত কাৰ্বি পৰিষদৰ প্ৰাক্তন যুটীয়া সচিব ধনেশ্বৰ ইংতিয়ে উপস্থিত থাকি জিলা সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত প্ৰথমে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক তিলকান্ত ফুকনে পৌৰোহিত্যত কৰে যদিও শপত গ্ৰহণ হৈ যোৱাৰ পিছত সভা পৰিচালনাৰ দায়িত্বত নৱনিৰ্বাচিত সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাৰ হাতত অৰ্পণ কৰা হয় সভাত নতুন কাৰ্যনিৰ্বাহক সমিতিৰ দায়িত্ব অৰ্পণৰ পিছতে বিদায়ী সভাপতি সম্পাদককে ধৰি কেইবাগৰাকী বিষয় সদস্যসকলে তেওঁলোকৰ নিজৰ কাৰ্যকালৰ দিনত তথা নতুন কাৰ্যনিৰ্বাহক সমিতিৰ কিছুমান ভাল পৰামৰ্শ আগবঢ়াই ভাষণত প্ৰদান কৰে বিশিষ্ট কবি তিলকান্ত ফুকনে তেওঁৰ ভাষণত নতুন কাৰ্যকৰী কমিটিটোৰ উত্তৰণৰ কামনা কৰাৰ লগতে সৃষ্টিমূলক ৰচনাৰাজি সন্নিৱিষ্ট লেখনি প্ৰকাশৰ পৰামৰ্শ আগবঢ়ায় উল্লেখ্য অনুষ্ঠানটিত কবি মঞ্জু হাজৰিকা মঞ্জু তেৰণপি কৌষ্টিক খাউন ৰবিন বেজবৰুৱাকে কবিতাৰে কিছু সময়ৰ বাবে জীপাল কৰি তোলে অনুষ্ঠানটি অৱশেষত সম্পাদক অতুল বৰুৱা শলাগ জ্ঞাপন আৰু অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানটি সামৰণি কৰা হয় হামৰেনৰ অৰ্থ স্বাস্থ্য সেৱাৰ সংবাদ পশ্চিম কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ হামৰেনবাসী একমাত্ৰ স্বাস্থ্য সেৱাৰ বাবে নিৰ্ভৰযোগ্য চিকিৎসাৰ সেৱাৰ প্ৰতিষ্ঠান হামৰেন সাব ডিভিজনেল চিভিল হস্পিটেল বা হামৰেন চিভিল হস্পিটেলৰ অদ্ভুত সংবাদ গৰ্ভৱতী মহিলাই হস্পিটেলত সন্তান প্ৰসৱ কৰিবলগীয়া হয় ডক্টৰৰ অবিহনে আন ৰোগীসকলেও ৰোগৰ দেখুৱাবলৈ দিনৰ পিছত দিন ধৰি তাঁতবাতি কৰিলেও লগ নাপায় ডাক্তৰক অসমৰ মহাপ্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য খণ্ডৰ কাহিনী এয়া স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পশ্চিম কাৰ্বি আংলং আৰু পূব কাৰ্বি আংলং স্বাস্থ্য খণ্ডত কি চলি আছে কেতিয়াবা কাৰ্বি সাহিত্য শাসিত পৰিষদত তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ অধীনত জিলা স্বাস্থ্য বিভাগৰ খবৰ ল'বলৈ কেতিয়াবা কৈফিয়ত তলব কৰিছেনে গাঁও অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰৰ কথা ইয়াত উল্লেখ নকৰিলেও সদৰ চহৰত অৱস্থিত অসামৰিক চিকিৎসালয়ৰ অৱস্থা কেনে চলি আছে পৰ্যাপ্ত ডাক্তৰ নাৰ্ছকে ধৰি চিকিৎসাৰ বাবে লাগতিয়াল যন্ত্ৰপাতিকে ধৰি পৰ্যাপ্ত ঔষধ পাতি আছেনে ইত্যাদি বিষয়ক লৈ কেতিয়াবা বিভাগীয় কাৰ্যবাহী সদস্য কৈফিয়ত বিচাৰিছেনে
গম পায়নে মন্ত্ৰী হিমন্ত আৰু পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে যে হামৰেন হস্পিটেললৈ গৰ্ভৱতী মহিলাসকলে সন্তান প্ৰসৱ হৈ যোৱালৈকে ডক্টৰসকলে গমে নাপায় দিনৰ দিনটো বুন্দা পৰ্দি ৰোগীয়ে ডাক্তৰৰ পৰা ৰোগৰ বিষয়ে পৰামৰ্শ কৰিবলৈ আহি লগ নাপায় ডাক্তৰক সন্তান প্ৰসৱৰ খবৰ এই ডক্টৰসকলে কেনেদৰে পায় এই লৈ কাৰ্যবাহী সদস্যগৰাকীয়ে ডক্টৰসকলক কেতিয়াবা সোধা পোছা কৰিছেনে প্ৰয়োজনীয় ঔষধ পাতি নাই চিকিৎসাৰ বাবে যন্ত্ৰপাতি নাই কেতিয়াবা ভুল হৈছেনে চৰকাৰী টকা খৰচ কৰি কেৱল স্বাস্থ্য মেলা পাতিলে ৰাজ্যৰ স্বাস্থ্য এদিনতে উন্নত হোৱা নুবুজায় স্বাস্থ্য মেলা পাতি সময় আৰু চৰকাৰী ধনৰ অপচয় কৰাতকৈ ৰাজ্যৰ বাবে এখন পৰ্যাপ্ত ঔষধৰ ব্যৱস্থাৰে সময়মতে হস্পিটেলত ডাক্তৰ উপস্থিতহে কামনা কৰিছে হামৰেনবাসীয়ে Antela doktor kena check up ini matang kan. Doktor mana ha long attack ahem sih buat doktor. Dadak medical long ke doktor apa? Tak kaya abi. Acha tu batu penan tum dak ba. Batu ni. Ada batu ni penan pinian doktor apaan peklang long mat peklang long le. Oh, turun doktor long peklang long. Ahem mat peklang long. Ahem mana farmasi lah. Dadak medical long ke doktor peklang long le pinang ma. Peklang long le. Dak medical long doktor mayok ta humri le orang ma. Humri le. Nas tumhan sati jun jana phan koisa pinang ma. Ke ban bang pinang ne. Nah. Với khả năng tăng RT bằng pinang rồi. Acha, ko sika ko anu pinang ke? Sika parut travel ni gitu. Nang ni ke mantu pe lodak ke bang? Ante la usum hang the ke mantu tu via format atumi mat ma. Ni yang sampai foto. Acha, nang li dak ke bang pen doktor phan peklang long ma peklang long le doktor check up mang check up he. Doktor bida mana? Nurse bida. Atumi pen nurse sisi nang lang los ta doktor ke inu ta bang we la puma. Doktor tong dak awedet la puma ma doktor si bang wedet man. Doktor awedet. Nurse tum mang chot di. Achente nang tum la usu mang the ka nakilang do na tum phan la nurse tum phan tangka pinang ma. Kuano pinang ke? Nang li tum man tun lo nang medical ko kan. Atumi ada bayi proxy nang sana le. Da doktor khati peklang long no ma peklang long le. Doktor abe cepat lang nong ni. Ante la kadu ko via kam go malo claim ke. La nurse tum seklan no. Nurse tum kadu ko da ching bathek la hai. Tum seklan. Ante la doktor tum ke majok ta abe. Doktor abe na hospital nong doktor abe na. Ante nang li tum la se ke chelang hot dawai daru ke nam nang da puson ta dum. Ndo sirin pipine ne kan che chenam. Dar medical long long le. Long le. Tum pharmacy nang sinam nam la. Pharmacy nang sinam da. Ante nang li tum la so usu amang ke thek ko an kadu ko be dawai daru ke nam nang sika ko an bak khoros nang lo. Karo ini bandolo la sirin ko pipine ke nam. Ante la dak na tum phan tangka pinang ma. Sika ko an. Sika parut shop. Lagi nang li tum ni hang kan sikit ma ma la tum nang hang ma. La tum si pola parut shop ni ko. Dadak medical lo ma doktor duma be. Daraban propinars tum na po. Amat non kente non ta doktor nang lang bang abelang la puma. Awelang pada doktor panalo. Arel selain nang pila. Ini di kang coba mana di emang kan ni waktu mana doktor suhet. Antela usum hang tek la kadu ko via hut dadak nar sa thuma phan ta sa ke yun ke jan phan pinang ma pinang ne. Pinang lo, baru proxy ini tu ni. Hamrenor pora Hundor Kor report Kat News. সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি
এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলঙত টেট পৰীক্ষাৰ সন্দৰ্ভত 16 মাৰ্চত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ তথা তেওঁৰ পৰিষদবৰ্গ আৰু কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিলৰ নেতৃত্ববৰ্গই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় উক্ত আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা তথা পৰ্যালোচনা কৰা হয় তাৰ ভিতৰত হৈছে কাৰ্বি আংলঙৰ টেট পৰীক্ষাৰ বাবে কিছু ক্ষেত্ৰত ৰেহাই কাৰ্বি আংলং জিলাত শিক্ষকৰ খালি থকা পদসমূহত কেৱল কাৰ্বি তথা খিলিঞ্জা যুৱক যুৱতীসকলেহে প্ৰাধান্য দিয়াকে ধৰি জিলা শিক্ষা বিভাগত থকা বিভিন্ন অভাৱ তথা সমস্যাসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বেছ সুদীৰ্ঘ সময় ধৰি শিক্ষামন্ত্ৰীৰ সভাকক্ষত আলোচনা হোৱা এই জৰুৰী সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অধ্যক্ষ হৰেণ সিং বে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি মুখ্য সচিব মহাদানন্দ হাজৰিকা শিক্ষা বিভাগৰ সচিব নিৰলা ফাংচপি জিলা স্কুলসমূহৰ পৰিদৰ্শক ৱেলছন ৰংপি জিলা প্ৰাথমিক শিক্ষা বিষয়া অৰুণ তেৰণ জিলা শিক্ষা অভিযানৰ সমন্বয় নয়ন পাঠক নিৰুপমা টিমুংপিকে ধৰি শাসকীয় নেতা তথা আমোলা বিষয়া আৰু কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিলৰ প্ৰকাশ তেৰণ বিপুল টিছো লংকিৰ লাংনে খৰসিং তেৰণ আৰু ছয় সিং ৰংপি প্ৰমুখ ছাত্ৰ তথা যুৱ নেতাসকল উপস্থিত থাকে অৰুণ লেখে ৰিপৰ্ট কাপ নিউজ উঠি অহা যুৱক যুৱতীসকলক দুৰ্নীতিমুক্ত অসমাজ গঢ়াৰ প্ৰতি অনুপ্ৰেৰণা যোগাবলৈ পিপলছ পাৰ্টিৰ উদ্যোগত দুৰ্নীতিমুক্ত যুৱকসকলৰ সমাজ মেৰুদণ্ড স্বৰূপ শীৰ্ষ এখন ছেমিনাৰ অনুষ্ঠিত কৰা হয় ছেমিনাৰ অনুষ্ঠিত হয় ডিফুস্থিত প্ৰয়াত জয়সিং দলৈ সুৱৰ্ণী প্ৰেক্ষাগৃহত আজি পিপলছ পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পিপলছ পাৰ্টিৰ সভাপতি ৰাজেন টিমুঙৰ পৰিচালনাত অনুষ্ঠিত ছেমিনাৰত সহস্ৰাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ছেমিনাৰ উপলক্ষে অনুষ্ঠিত একেখন অনুষ্ঠানতে অহা এপ্ৰিল মাহৰ ভিতৰত জিলাখনৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে ব্লক লেভেল কমিটি ভিলেজ লেভেল কমিটি গঠন কৰি পিপিক শক্তিশালী কৰাৰ কথা আলোচনা কৰা হয় অনাগত টাউন কমিটি আৰু সংসদ উভয় নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে মহাবিদ্যালয় বিশ্ববিদ্যালয় ষ্টুডেণ্ট উইং গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় এখন সভাত উল্লেখ্য আজি এই অনুষ্ঠানত পিপিৰ সভাপতি ৰাজেন টিমুঙৰ উপৰিও সাধাৰণ সম্পাদক দৰ্শন বে চাহকাৰী ৰংফাৰ ৰাংচিনা তেৰণকে ধৰি পিপিৰ কেন্দ্ৰীয় কমিটিৰ ৰুমি ৰিংটিপিকে ধৰি বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে লংকাৰ উডালি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত জোথাং বস্তি অঞ্চলত যোৱা নিশা উডালি আৰক্ষীয়ে এক অভিযান চলাই দুটাকৈ হাতীদাৰ সহ এজনক আটক কৰিবলৈ সক্ষম হয় যে উডালি আৰক্ষী পহৰা চকী সহকাৰী পৰিদৰ্শক বাটুপৰ্ণ গগৈ নেতৃত্বত এক গোপন সূত্ৰৰ পমখেদি যোৱা এটা আৰক্ষী দলে শনিবাৰে নিশা জোথাং বস্তি অঞ্চলৰ নিবাসী সুনাফাৰ আলীৰ বাসগৃহ অভিযান চলাই লুকুৱাই ৰখা অৱস্থাত দুটাকৈ হাতীৰ দাঁত উদ্ধাৰ কৰাৰ লগতে ঘটনা সংক্ৰান্তত সুনাফাৰ আলীক গ্ৰেপ্তাৰ কৰে 17/3/2018 তাৰিখে ৰাতি প্ৰায় 10টামান বজাত আমি এটা খবৰ পাওঁ যে জোথাং বস্তি এলেকাৰ সোনাফৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত হাতীৰ দাঁত মজুদ আছে সেই সূত্ৰে আমি ষ্টাফসহ তাত যাওঁ আৰু তেওঁৰ ঘৰ চাৰ্চ কৰোঁ তেওঁৰ ঘৰৰ পৰা আমি দুটা হাতীৰ দাঁত পাওঁ দুইটাৰ ওজন প্ৰায় 1 কেজিমান হ'ব ইতিমধ্যে আমি সোনাফৰ আলীক আটক কৰিছোঁ আৰু তেওঁৰ বিৰুদ্ধে এটা মুং ৰুজু কৰা হৈছে গোচৰ ৰুজু কৰা হৈছে লংকা থানাৰ গোচৰ নং 154/18 তেওঁক ইতিমধ্যে উক্ত গোচৰ সংক্ৰান্তত এৰেষ্ট কৰা হৈছে আৰু আজি শংকৰদেৱ নগৰ আদালতত তেওঁক হাজিৰ কৰা হ'ব হোজাইৰ পৰা বিশেষ প্ৰতিবেদক হোজাই আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ